আজিৰ দিনটো এটা চেলেঞ্জিং ডে লগতে ট্ৰেভেলিং ব্লগ চাই দিয়া ফেলে আমি কলে আহি গৈছো কৈ দিয়া এবাৰ হেল্ল' এভৰিৱান মই কাকু মোৰ চেনেল কাকুপতিভালৈ আপোনালোকক স্বাগতম জনাইছোঁ কথা দেৰি হৈ গ'লগে আৰু একদম লৰালৰিকে বহুত লৰালৰি হৈছে লৰালৰিকে কামখিনি কৰি ল'লোঁ আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ চাফ চিকুণ গোটেইখিনি মানে আজৰি কৰি যাব লগা হৈছে এইফালে বেক চাইডৰ ৰছীডাল ইগন'ৰ কৰিব কাৰণ এতিয়া মানে কাপোৰ যিখিনি তিতা কাপোৰ আছিলে সেইখিনি ঘৰৰ ভিতৰতে মেলি যাব লগা হৈছে কাৰণ আমি দুদিনমানৰ কাৰণে গৈ আছোঁ অসমৰ বাহিৰত আৰু আজিৰ দিনটো এটা চেলেঞ্জিং ডে লগতে ট্ৰেভেলিং ব্লগ হ'ব মোৰ কাৰণে আজি এইবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা অকেজনত এইবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ তো আগতে গৈছোঁ কাৰণ আগতে মই তেনেকৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰা নাছিলোঁ তো সময় অহাৰ লগে লগে এইখিনিও কৰিম কাৰণ মই বহুত মানে আগৰ পৰা এইখিনি মোৰ প্লেনিং আছিলে যে মই আপোনালোকৰ আগত আজিলৈকে দেখুওৱা নাই তো এইটো মোৰ চেনেলৰ প্ৰথমটো ট্ৰেভেলিং ব্লগ হয় যোৱা ৰাতিয়ে মানে কৰি থৈছোঁ গধূলি পৰতে ভাত পানী খাই আৰু গোটেইখিনি কামখিনি কৰি ল'লোঁ মানে পেকিংখিনি কালিয়ে কৰি থৈছোঁ কাৰণ সেইখিনি বস্তু থাকি গ'লে তাত বহুত প্ৰব্লেম হ'ব কাৰণ আপোনালোকে চাব কাৰণ গোটেই দিনটো আপোনালোকৰ লগতে থাকিম ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰোঁ ক'ত যাওঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কাৰণ মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ কাৰণ মই আছোঁ এতিয়া অসমত মই যাম এতিয়া অসমৰ বাহিৰত এক্সাইটেড ডে হয় মোৰ কাৰণে আৰু ক'ত গৈ আছোঁ এইখিনি পাছৰ ব্লগত গম পাব আপোনালোকে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া ছেপ্টেম্বৰ চলি আছে আৰু বহুত গৰম এইফালে মই লৈছোঁ এটা জেকেট কাপোৰজোপাটো ইমানো ডাঙৰ কাম নহয় কিন্তু সৰু সৰু বস্তু এটা থাকি যোৱাটোহে ভয় এইফালে এগালমান কাপোৰ উলিয়াই লৈছোঁ বেগে সৈতে গোটেইখিনি কাপোৰ উলিয়াই লৈছোঁ গোটেইখিনি এনেই উলিয়াই থৈছোঁ যিকেইটা বস্তু দৰকাৰ একেবাৰে দুটামান কাপোৰহে লৈ যাম আৰু কাইলৈ 30 ছেপ্টেম্বৰ আৰু কাইলৈ আমি এডোখৰ ঠাইলৈ গৈ আছোঁ আৰু আজিয়ে ভাবিলোঁ কাপোৰখিনি সামৰি থওঁ মানে যিখিনি লাগতিয়াল বস্তু এইখিনি সামৰি থওঁ নহ'লে লৰালৰি হ'ব আৰু ৰাতিপুৱা কাইলৈ একেবাৰে মৰ্ণিঙতে ওলাব লাগিব কাৰণে মই গোটেইখিনি বস্তু আজিয়ে মানে যোগাৰ কৰি লৈছোঁ এই যাত্ৰাটোৰ কাৰণে কি বস্তু লৈছোঁ অকণমান দেখুৱাই দিম কাৰণ যিকেইটা বস্তু নল'লে নহ'ব আৰু কাপোৰ ইমানো কাপোৰ নিনো দুযোৰমান কাপোৰ নিম আৰু কাপোৰ মানে কি বেগটো এটা কাপোৰৰ কাৰণে বহুত ডাঙৰ বেগ এটা ল'ব লগা হৈছে কাৰণ তাত ঠাণ্ডাৰ কাৰণে চুৱেটাৰ জেকেট এইখিনি ল'ব লাগিব সেইটো কাৰণে বহুত কাপোৰ যেন লগা হৈছে কিন্তু ইমান কাপোৰ নিনোং তালৈ কাপোৰখিনি এনেকৈ জাপি থোৱাৰ কাৰণ এটা আছে কোনটো নিনিবাকৈ সুধি এতিয়া কাপোৰখিনি ভৰাই লৈছোঁ কাপোৰখিনি সামৰি হৈ গ'ল আৰু তাৰ পাছতে আৰু দুটা সৰু বেগ লৈছোঁ মানে বহুত বেগ হ'লে মানে দিগদাৰ হয় কিন্তু মোৰ দুটা বেগ নিনিলে নহ'ব আৰু এটা লৈছোঁ এইটো বেগত মানে মোৰ বহুত লাগতিয়াল বস্তু কিছুমান আছে আৰু ইয়াৰ ভিতৰত কি লৈছোঁ অকণমান কৈ দিছোঁ বেগটোৰ ভিতৰত মেইন বস্তুটো আছে মোৰ এনেকুৱা যিকোনো যাত্ৰাত কোনো তেনেকুৱা একো অসুবিধা নহয় কিন্তু গাড়ীত জাৰ্ণি কৰোঁতে অলপ ঠেকেচা খালে মানে ইয়াত অলপ বিষ হয় সেইটো কাৰণে মই নিজৰ ছেফ ছাইডৰ কাৰণে লৈ লৈছোঁ আৰু এইখিনি যিখিনি লাগতিয়াল বস্তু আৰু সেন্দুৰ ক্ৰীম পাৰফিউম এইখিনি লৈ লৈছোঁ আৰু ব্ৰাছ কলগেট এইখিনি গোটেইখিনি লৈ লৈছোঁ যিখিনি লাগতিয়াল বস্তু সেইখিনি ল'বই লাগিব সেইটো কাৰণে এইটো বেগ লৈ লৈছোঁ আৰু তাৰ পাছতে আছে এটা সৰু বেগ এইটো বস্তুত মোৰ মেইন বস্তুকেইটা থাকিব দুইজনৰ কাৰণে হৈ যাব আৰু এটা পাৱাৰ বেংক এইটো ইমাৰ্জেঞ্চিৰ কাৰণে আৰু দুইজনৰে ID কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইখিনি লাগিব অনলাইন পাৰ্মিট এইখন মানুহজনে অনলাইনত আগতীয়াকৈ উলিয়াই ৰাখিলে কাৰণ আমি অসমৰ বাহিৰত গৈ আছোঁ এইখন নিনিলেও কোনো কথা নাই কিন্তু যেতিয়া আমি এণ্ট্ৰি কৰিম মানে গেটত এণ্ট্ৰি কৰিম অসমৰ বাহিৰত যাবলৈ এণ্ট্ৰি কৰিম তেতিয়া তাত ID দেখুৱাই তেনেকৈ যাব পৰা যায় কাৰণ যেতিয়া নেপাল গৈছিলোঁ তাতো
নেপাল সোমাওঁতে গেটত মানে অকল আধাৰ কাৰ্ডটো চেক কৰিছে, তাৰপাছতে গেট পাছ দি তেওঁলোকে নিজে বনাই দিছে। ৰাতিপুৱাৰ পৰা সোনকালে উঠা, চকু ফুলি আছে আৰু এতিয়া গাড়ীত বহি গ'লোঁ। এতিয়া ওলাইছোঁ যাবলৈ। আশীৰ্বাদ কৰিব সকলোৱে যাতে আমি ভালে ভালে গৈ তাৰ পৰা ঘূৰি আহিব পাৰোঁ। আৰু পুৱা 6:30 বজাতে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈ গ'ল। আৰু এই সময়বিলাক ধৰি ৰখাৰ এটা সৰু প্ৰয়াস। আৰু আপোনালোকে ভাল পালে মোৰ ভিডিঅ'টো চাব। এতিয়া আমি পাই গ'লোহি অসমৰ সীমাত। এতিয়া বেলেগ এখন ষ্টেটত আমি এণ্ট্ৰি কৰিম আৰু ইয়াতে হ'ব পুলিচৰ চেকিং আৰু পাছখিনি দেখুৱাব লাগিব। আহি পাওঁতে আন্ধাৰ হৈ গ'ল আৰু আজিৰ দিনটোৰ জাৰ্ণি ইয়াতে সমাপ্ত কৰিব লাগিব, কাৰণ ইমান আন্ধাৰত আমি আগলৈ আৰু যাব নোৱাৰোঁ, কাৰণ ৰাতি বিয়লি কথা হয়। আৰু আহিয়ে অলপ কিবাকিবি খাই ল'ম বুলি হোটেল এখনত বহিলোঁ। দুইজনে আৰামছে কিবাকিবি এটা খাই ল'লোঁ আৰু খোৱাৰ পাছতে আজি ইয়াত থাকিবৰ কাৰণে আমাৰ এজন ফ্ৰেণ্ডে আমাৰ ৰুমটো বুক কৰি দিছিলে। তেখেত আহিব আৰু অহালৈকে আমি ইয়াতে অলপ ৰেষ্ট লৈ লৈছোঁ। আৰু য'ত আমি আছোঁ তাতে এখন হোটেল আছিলে, সেই হোটেলখনৰ মানে স্বত্বাধিকাৰীয়ে আমাক বহুতো হেল্প কৰিলে। মানে যিকণ সময় আছোঁ তাত আৰামছে ধুনীয়াকৈ আছোঁ কথা বতৰা পাতি। আৰু সেই হোটেলখন এখন বেংগলী হোটেল হয় আৰু তাতে অলপ ৰখিলোঁ। আমাৰ মানে 3 ঘণ্টামান ৱেইট কৰিব লগা হৈ গ'ল আৰু ইয়াতে বহুত টাইম বহিলোঁ, মানে বহিবলৈ দিলে আৰু ইয়াতে। নেক্সট মৰ্ণিং আকৌ আপোনালোকক সকলোকে লগ পাই আছোঁ আৰু আজিৰ দিনটো বহুত ভালে গ'ল বুলিয়ে ক'ব পাৰি। পূৰা ভাগৰ লাগিছে আৰু এনেকৈ কোৱা মানে মেইন জেগাডোখৰ নাম নক'বা। নহয় মানে কিবা এটা হিণ্টছ এটা দি দিয়া আৰু, কিন্তু কাইলৈ মই ৰাতিপুৱা কমেই আৰু। মেইন ঠাইডোখৰ পোৱাগৈ নাই আৰু কাইলৈ মেইন ঠাইডোখৰ পোৱাগৈ নাই আৰু এতিয়া আহি মানে ঘৰৰ পৰা আহি বহুত দেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'লগৈ। সেইটো কাৰণে আজি ৰাতিটো এঠাইত থাকিবলগীয়া হৈ গ'ল আৰু কাইলৈ ৰাতিপুৱা মৰ্ণিঙতে আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন প্লেচ। মানে সেইটো যোৱা দেখুওৱা নাই ন, সেইটো এটা মই হোম টুৰ এতিয়ালৈকেতো দিয়া নাই ন, কিন্তু ভিডিঅ'ৰ এবাৰ ভিডিঅ'ত প্ৰথম দিছোঁ ন, এনেকৈ প্ৰথম দিছোঁ আমাৰ ট্ৰেভেলিঙৰ ব্লগ, মানে প্ৰথম দিছোঁ আৰু সেইটো কাৰণে মই কৈ দিছোঁ। আৰু কাইলৈ ৰাতিপুৱাই গম পাব। আৰু এতিয়া ইমান মানে বহুত ভাগৰ লাগি আছে, গতিকে কাইলৈ ৰাতিপুৱাই আপোনালোকক সকলোকে লগ পাম আৰু গোটেই ডিটেইলছখিনি ক'ম, আমি ক'ত আহি আছোঁ আৰু ক'লৈ যাম, কি কৰিম, সকলোখিনি দেখুৱাই থাকিম। গতিকে ভিডিঅ'বোৰ চাই থাকিব।